নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, যোৱা কালিৰ পৰা দেখি আছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ কিছুমানে ফেচবুকত যি টি পোষ্ট দি আছে। বন্ধুসকল, আহা আজি তাৰে কেইটামান পোষ্ট চাওঁ আৰু সেই মক্কেলকেইটাক এশেকনি দি যাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধুসকল তোমালোকক এটা কথা কওঁ, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰা যাতে সেই মক্কেলকেইটাই পাই যায়। বন্ধুসকল, এই পোষ্টটোত ডিম্বেশ্বৰ নামৰ এজন মক্কেলে দিছে, জুবিন পাগলৰ দৰে মেডিকেলৰ বিচনাত পৰিবগৈ লাগিব। অখিলৰ দৰে আন এটা পাগল, মৰি যাওক এই জঘন্যবোৰ, জয় শ্ৰীৰাম। চালা হাৰামি, তোৰ মতে অসমৰ চব লোকেই পাগল হয়, তই নিজে যি ভাল আৰু ন। তই মক্কেলে এটা কাম কৰিবি, তই মোৰ ওচৰত আহিবি, 2 থাপৰ মাৰি তোক মই জুবিন কোন বুজাই দিম। চালা জুবিন দাক লৈ তহঁতি এনেকুৱা পোষ্ট কৰিব পাৰ, তহঁতি মক্কেলবিলাক মৰি নাযাওঁ কিয়? ইয়াৰ পিছত এই ভূপেন ৰাজ নামৰ এই মক্কেলটোৰ মক্কেলামি চোৱা। এই মক্কেলটোৱে লিখিছে, জুবিন গাৰ্গে নাটক কৰিছে, তেওঁ ভায়লিনৰ তাঁৰবোৰ ছিঙি গৈছে, গুড নাইট। বন্ধুসকল, এই মক্কেলটোৰ বিষয়ে একো নকওঁ। এই কুকুৰটোক যদি তোমালোকে ওচৰত পালাহেঁতেন, কি কৰিলাহেঁতেন বাৰু সেইটো তোমালোকে কমেণ্টত জনাবাচোন। বন্ধুসকল, এই মক্কেলবিলাকক পুলিচে কি কৰে নাজানো, কিন্তু বন্ধুসকল আমাৰ অসমৰ ৰাইজে এই মক্কেলবিলাকক খুব কোবাব লাগে। চালা যিজন জুবিন গাৰ্গৰ অসুখ হোৱা বুলি আমি সকলোৱে চকুলো টুকিছোঁ, আৰু তই কুকুৰে চালা এইবোৰ ফেচবুকত পোষ্ট দি আছ। বন্ধুসকল, এতিয়ালৈকে আমি মক্কেলবিলাকৰ কথা পাতিলোঁ, এতিয়া আহা আমি মহামক্কেলৰ কথা পাতোঁ। বন্ধুসকল, এই পোষ্টটোত এই মক্কেলনীজনীয়ে লিখিছে, বাপেৰে হৈছে অসুখ জুবিন তাৰ বাবে ষ্টেটাছ ফলাটো ইমানেই লাগিছে, হস্পিটেল যাই খবৰ লৈ আহ, ষ্টেটাছ ফালি মানুহক দেখাই লাভ নাই। মহামক্কেলনী, তোমাৰ বিষয়েনো আমি কি ক'ম, তুমিতো মহান। গতিকে তুমি এটা কাম কৰিবা, ভাল চাই এজোপা কচু গছ চাবা, লগতে এডাল গৰু পঘা চাবা, ওলমি দিবা। তাৰপিছত আমি সকলোৱে কি কৰিম জানা, কান্দিম বুলি ভাবিছ নেকি, হাঁহিম। বন্ধুসকল, এই মক্কেলটোৰ নাম হ'ল নৰব হাজৰিকা। ই লিখিছিলে, জুবিন দা আপুনি সোনকালে সুস্থ হৈ উঠক, এইডোখৰলৈকে ঠিকেই আছিলে, কিন্তু যিমানখিনি কা বিৰোধীৰ নামত চিঞৰ বাখৰ কৰিলে তাৰ কাৰণে মৰিলেও বেয়া নাপাওঁ। এই মক্কেলটোক কি কৰা যায় বন্ধুসকল, ই বোলে আমাৰ লখিমপুৰৰে। কালি এটা ভিডিঅ'ত দেখিছোঁ, ইয়াৰ মাতৃগৰাকীয়ে যি দুখেৰে চকুলো টুকি টুকি ক্ষমা বিচাৰিছে। আৰে মক্কেল, তই কৰা ভুলৰ শাস্তি তোৰ মাৰক দিছোঁ চালা, হাৰামি ঘৰৰ পৰা পলালি। বন্ধুসকল, মই আজিলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ। আমাৰ হিয়াৰ আমঠু জুবিন দাক যদি কোনোবাই এনেধৰণে কয়, আমাৰ সহ্য নহয়। গতিকে বন্ধুসকল, অজানিতে মোৰ যদি ভুলভ্ৰান্তি হৈ গৈছে, সেই ভুলভ্ৰান্তিসমূহৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।